আৰু একো নাই চাগে ন মই কোৱা নাছিলো আজি মই হঠাৎ বুজাই যাব লগা হৈ গ'ল আৰু আফটাৰ এ লং টাইম মই বোলে একদম টিকলু যেতিয়া আছিলোঁ তেতিয়া মই বুজাই গৈছিলোঁ মা কিমান বছৰৰ পিছত মই বুজাই যাম 20 বছৰ পিছত মই বুজাই যাম আজি 20 বছৰ মই যেতিয়া একদম এবছৰীয়া 2 বছৰীয়া আছিল তেতিয়া মই বুজাই যাম আৰু সেইকাৰণে মোৰ অফিচিয়েল অকণমান কাম আছে কিন্তু মই মাহঁতক লৈ যাব খুজিছোঁ কাৰণ মেমৰিখিনি ৰিফ্ৰেছ হওক তো বলক মোৰ জোতা আছে মোৰ গাড়ীত টিকেট আছে যদি মই ক'ৰবাত ট্ৰেভেলিঙৰ কাৰণে যাওঁ বা যিকোনো অফিচিয়েল কামৰ কাৰণে যাওঁ কেমেৰা লেন্স মোৰ বেগ চবখিনি মই লৈ যাব লাগে অলমষ্ট মোৰ গোটেই ৰুমটো উঠাই লৈ যাব লাগে আজিও যাম আৰু কথা এটা ক'ব পাহৰিছিলোঁ আজি মোৰ ছাবস্ক্ৰাইবাৰ এজনী বৰ্ণালী নামৰ তাইৰ বিয়া চ' বিয়াত মাতিছে একেলগে আহোঁতে লগতে সোমাই তো এইসব জোতাৰ কালেকশ্যন গাইড থাকে আৰু মোৰ ৰেড শ্বুজ ক'ত আছে আগত এয়া মোৰ জোতা এনেকৈ থৈ দিয়া হয় and your boy is ready তেন্তে গৈ থাকোঁ আৰু পেট্ৰল ল'ম এতিয়া 2000 দিব হৈ গ'ল I am who I'm meant to be. I am who I'm meant to be. Over and out again. My future needed clarity, so I could see how you react, how you react to me. So much differently. I am different. আৰু সোণাপুৰত এতিয়া কমলা কেইটামান লওঁ জাৰ্ণি কৰিলে কমলা নাখালে কেনেকৈ হ'ব কিমান দিয়ে দাদা কিমানকৈ এইটো আৰু এইটো ইমান দাম আমার তাত করে দাম বেশি দেবো না আপনার ফেন্সি বাজারতে দাম কম দিলে হ্যাঁ ফেন্সি বাজারের কথাটো হল বেলেগ কোনোবা দিন গাড়ী বেছি লাগিব দাম কমি যাব কোনোবা দিন গাড়ী কম লাগিব দাম বাঢ়ি যাব কম হ'ব লাগে সোণাপুৰত কমলাৰ দাম কম হ'ব লাগে কিমান ক'ব কৈছে তই 100কে দিব 80 কৰি ল'বি দে হা নহ'ব 90 টকা ল'বি দে নাই নোৱাৰি হা কমলা খাইছে লগ না 90 টকা ল'বি দে নাই নোৱাৰি 90 টকা ল'ব এই দৰ্জন পুৰা বাৰ্গেনিং চালু দাদা দিয়ক 90কৈ দিয়ক এইটো দি দিয়ক নহ'ব এইটো এটা 50 টকা দিয়ক নালাগে 50 টকা নালাগে Past my reflection, thinking about what you mentioned. It was supposed to be the one to take every last pain away. Nothing on our loving, maybe time told us that we were different. Did it break you down? Staring at the ceiling. আৰু এতিয়া মই চাহ খাই লওঁ ৰিফ্ৰেছমেণ্ট
souls began to intertwine. Your heart of gold, so pure, divine, and I lost myself within the fire, breaking free from my desire. A heart of gold forged to inspire. It's starfire. It's starfire. টায়াৰকেইটাৰ এয়াৰ চেক হ'ব এতিয়া দূৰৰ ৰাস্তাৰ কথা চবখিনি ঠিক ঠাককৈ যোৱা ভাল আৰু মই 20 years পিছত মই হোজাই আহিছোঁ আৰু মই যিবাৰ সৰুতে আহিছিলোঁ এবছৰ নে 2 বছৰ কিমান বছৰত আহিছিলোঁ মই 10 মহীয়া কেঁচুৱা আছিলোঁ আৰু সেইবাৰ বিয়া খাব আহিছিল মোৰ মাহঁতে আৰু মই যিটো বোলে কান্দিছিলোঁ মাহঁত একদম টেনশ্যনত পূৰা তাৰপিছত কি নলল চেক নহ'ল নেকি বান্ধি আছে তেনেকুৱা এক্সপিৰিয়েঞ্চ আৰু আফটাৰ 20 years 21 years হোৱাৰ লগে লগে এইজন আপোনালোকৰ মৰমৰ মানুহজন এতিয়া আকৌ হোজাই আহিছে চাওঁ হোজাই অফিচিয়েল কামত আহিছোঁ ফুৰিব অহা নাই তথাপি মই য'ত যাওঁ যেনেকৈ যাওঁ যি কৰোঁ আপোনালোকক মই দেখুৱাই থাকোঁ মোৰ লাইফটো আৰু আপোনালোক যে ইণ্টাৰেষ্টেড কেতিয়াবা বিলিভ নহয় থেংক ইউ আৰু দেখুৱাই আছোঁ আৰু আমি চাই যাওঁ গাড়ীৰ অকণমান এয়াৰটো চেক কৰিব লৈছিল আৰু তো চাওক কিমান কষ্টৰ মাজেৰেও মানুহে পইচা আৰ্ণ কৰি আছে তেনেকৈ আৰু আমি এতিয়া আহিছোঁ হোজাইৰ DC অফিচ চ' DC অফিচত অকণমান কাম আছে তাৰপিছত DC অফিচৰ কাষতো অকণমান কাম আছে চ' কামখিনি কৰি আহিম আৰু বৰ্ণালীৰ বিয়া আছে বিয়াত যাব লাগিব A few moments later. বৰ্ণালীৰ বিয়া পাওঁতে মই এতিয়া দাড়ি চাৰি কাটি পেলাই যাব লগা হৈছে তো আংকলে ইমান ৰাতিখন মোক ছেট কৰিলে থেংক ইউ গ্লাছতে দেখাইছোঁ আৰু এতিয়া আমি মোৰ হাতত কেমেৰা নাই মই ফোনটোৰে কেপচাৰ কৰিছোঁ আৰু এতিয়া যাম বৰ্ণালী ঘৰলৈকে আৰু জুৰিয়া কিমান দূৰ আছে আপোনাৰ কিমান মিনিটমান লাগিব আধা ঘণ্টা তো আধা ঘণ্টাত আমি জুৰিয়া পাম আৰু তাৰপিছত আমি বৰ্ণালী বিয়াত গৈছোঁ ৱেইট I am who I'm meant to be. I am who I'm meant to be. Over and out again. My future needed clarity, so I could see how you react, how you'd react to me. So much differently. I am different. Every time that I look back, I see my fortune. Would you react to me? We are reacting so much differently. তো ফাইনেলি বৰ্ণালীৰ বিয়াত আহি পালোঁ আৰু বৰ্ণালী কইনা হৈ আছে বৰ্ণালী ভাল হ'ব চাগে তো শুনা একো কোৱা নাই আৰু ভিতৰলৈকে যাওঁ কনফিউজ হৈ আছে ত' তাত একো চাউণ্ডৰ কাৰণে শুনা নাছিলোঁ আৰু ফাইনেলি বিয়াত আহি পাইছোঁ আজি আহোঁতেই যিটো কৈছিলোঁ এতিয়া মোৰ হাতত কেমেৰা নাই মই মোবাইলতে শ্বুট কৰিছোঁ আৰু বৰ্ণালী পূৰা কইনা আৰু বৰ্ণালীৰ পূৰা ফটো যাব বাৰু আৰু কেনেকুৱা লাগিছে আৰু ছাবস্ক্ৰাইবাৰক চাইছোঁ চপিতে কেতিয়াও নকগে কথা দিলে কথা ৰাখে হয় দেখাইছোঁ
হ'ল এই জাৰ্ণি কৰি লাষ্ট টাইমত হ'লেও মই আহিছোঁ কিন্তু দৰা আহি লৈ যোৱা বুলি ভাবিছিলোঁ কিন্তু বৰ্ণালী আছে এতিয়া তো আমি বৰ্ণালীৰ এতিয়া বিয়া চাম আৰু যাম গুৱাহাটী যাম আৰু কেতিয়াবা লগ পাম কলিয়াবৰ গ'লে লগ পাম এতিয়াতো আৰু ইজি হৈছে তো বৰ্ণালীৰ বিয়া শেষ আৰু আজি যিটো কামত আহিছোঁ সেইটো শেষ আৰু লাইটটো অন কৰি দিব কোৱা লাইট অফ কৰি দিছে লাইটটো অন কৰি দিয়া লাইটটো বেক লাইট নহ'ল আৰু একো নাই ৰঙা দেখক আজি চ' যিটো কামত আহিছোঁ হৈ গ'ল বৰ্ণালীৰ বিয়া খালোঁ আৰু বৰ্ণালীৰ বিয়াত আহিম বুলি কথা দিছিলোঁ মই আহিলোঁ চ' মই মোৰ প্ৰমিছ কেতিয়াও ব্ৰেক নকৰোঁ শ্বাহিদ চিমছ আফ্ৰিদি হয় চিমছ ব্লগছ তো আৰু আমি বেছি দেৰি নকৰোঁ এতিয়া কিমান টাইম এতিয়া 10:19 আমি অলম'ষ্ট 12:30 মানত গুৱাহাটী পাই যাম তো গুৱাহাটীত গৈ ঘৰত আমি ঘৰ গৈ পেলাই লগ পাই আছোঁ তো এতিয়া আৰামছে শুম আৰু যাম বাই আৰু এই লং ট্ৰিপটোৰ পিছত আৰু ফাইনেলি নিজৰ বিচনাখন পালোঁ আৰু এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু নোৱাৰোঁ ৰাতি এতিয়া 2:20 হৈছে চ' ফিনিছ